নমস্কাৰ। আজি আহি মই পালোঁহি অসমীয়া ভাওনা পৰম্পৰা। আজি মই অসমীয়া ভাওনা আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ মই দুটা খণ্ড দিছিলোঁ, আপোনালোকে দুটা খণ্ড চাই যিখিনি মোক মৰম চেনেহ আশীৰ্বাদ কৰিলে আৰু যিখিনি চাই মোক আগবঢ়াই দিছে তাৰ কাৰণে আপোনালোকক বহু বহু ধন্যবাদ দিছোঁ। আজি অভিমন্যু বধৰ আজি শেষৰটো খণ্ড। আজি অভিমন্যুক বেহুত কেনেকৈ মাৰে আৰু কেনেকৈ কি কৰে তাই মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই আজি উপস্থিত হৈছোঁ এই 1 নং গুণামৰা নামঘৰত। আৰু নামঘৰত উপস্থিত হৈ বহু মানুহ হৈছে আৰু বহু মানুহ অসমীয়া ভাওনা চাবলৈ আহিছে। তাৰে মই কিছু দেখাবৰ কাৰণে চেষ্টা কৰিম। আজি পলম নকৰি অভিমন্যু বধ আৰু কিছু নাটকৰ মই শেষৰ খণ্ডবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিমন্যু ভাব সংমিশ্রণ 1 নং গুণামরা নির্বাচী ভবন দিয়ে 10 টাকা পুরস্কার স্বরূপ আগবঢ়াইছে। পুরস্কার দাতাক আমি সমিতি তৰফৰ পৰা বহু বহু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন
আগবঢ়াইছে পুৰস্কাৰ দাতাৰে আমি সমিতি তৰফৰ পৰা বহু বহু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় কৃষ্ণ। অভিনন্দনত সন্তুষ্ট হৈ ১ নং গোলামাৰ গাঁও নিৰ্বাসী আইমণি মেধিয়ে ৩০ টকা পুৰস্কাৰ স্বৰূপে আগবঢ়াইছে। পুৰস্কাৰ দাতাক আমি সমিতিৰ তৰফৰ পৰা বহু বহু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অভিনন্দনত সন্তুষ্ট হৈ ১ নং গোলামাৰ গাঁও নিৰ্বাসী ভৱেন মেধিয়ে ১০টি টকা পুৰস্কাৰ স্বৰূপে আগবঢ়াইছে। পুৰস্কাৰ দাতাক আমি সমিতিৰ তৰফৰ পৰা বহু বহু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ।